নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক অতি সহজতে বনাব পৰা ঘৰুৱা সামগ্ৰীৰে আমাৰ ল'ৰা ছোৱালী সন্ধিয়া সময়ত বা টিফিনত দি পঠাব পৰাকৈ এটা আপোনালোকৰ সন্মুখত মই এটা ৰেচিপি আজি আগবঢ়ালোঁ। মোৰ এই ৰেচিপিটোৰ কাৰণে লাগিব ব্ৰেড, যাক যিমানখিনি প্ৰয়োজন হয় মই লৈছোঁ। ব্ৰেড 8খন লৈছোঁ, তাৰপিছতে চীজ লৈছোঁ, তাৰপিছতে মই ডিম লৈছোঁ 2টা। এইখিনিৰে মই এতিয়া আপোনালোকক বনাই দেখুৱাম। এয়া মোৰ ব্ৰেডবিলাক মিডিলত কাটি ল'লোঁ, কাটি লৈ ভিতৰত চীজ ভৰালোঁ। ভৰাই এতিয়া আমি দুটা ডিম লৈছিলোঁ, সেই ডিমত লেটিয়াই ব্ৰেডখিনি ভাজি পেলাওঁ। আমার যেটো সেন্টার সেটো রেডি হয়ে গেল। এতিয়া আমি গৰমে পৰিৱেশন কৰিম। আপোনালোকৰ ল'ৰা ছোৱালীক স্কুলত যেতিয়া তেওঁলোকৰ টিফিনৰ টাইমৰ কাৰণে দিব পাৰিব। চাওক এইটো পুৰা চিজটো কেনেকৈ ওলাই আহিছে। চিজৰ যিহেতু সৰু ল'ৰা ছোৱালী চিজৰ প্ৰতি আসক্তিটো বেছি, গতিকে আপোনালোকে ল'ৰা ছোৱালীক ৰেচিপিটো চাই ভাল লাগিছে তেনেহ'লে আশা কৰিলোঁ আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।